Hi everyone, কি খবৰ আপোনালোকৰ and welcome back to my YouTube channel Jimmy Vlogs. তো বন্ধুসকল আজি আমি আবাহন থিয়েটাৰ চাব আহিছো আমাৰ গাঁৱত বেলেগে স্কুল খেলপথাৰত আজি হৈছে তৃতীয় নিশা অৰ্থাৎ অন্তিম শো আজি চাবলৈ হলে মোৰ এই ভিডিঅটো শেষ পৰ্যন্তলৈকে চাই থাকক আৰু এয়া হৈছে টিকেট কাউণ্টাৰ আমি টিকেট কাটি লৈছো গেলেৰীতে কাটিছো দিয়ক আৰু এয়া চাওক টিকেট এজনৰ 100 rupees কে লৈছে আৰু এইজন হৈছে মোৰ ফ্ৰেণ্ড হাই কৈ দিয়া তো বন্ধুসকল এতিয়া আমি টিকেট কাটি লৈ থিয় হৈ আছো আৰু এইফালে চাওক বহুত মানুহ আহিছে একেবাৰে ফিল্ডখন একেবাৰে পুৰা ভৰ্তি হৈ গৈছে আৰু চাওক আৰু এইফালে সন্মুখত চাওক আবাহন থিয়েটাৰৰ পোষ্টাৰ লগোৱা আছে প্ৰস্তুতি বা থাকিব বহুত ধুনীয়া লাগিব তো বন্ধুসকল সিফালে চাওক সিহঁতক সোমাব দিলে আমাক এতিয়াও সোমাব দিয়া নাই আমি এতিয়া ৰখি আছো সোমাব দিয়াই নাই আৰু যিহে ঠেলা হেঁচা কৰি আছে গাইজ তো বন্ধুসকল ফাইনেলি ভিতৰত সোমাই আহিলোঁ গেলেৰী একেবাৰে প্ৰথম স্থানতে বহিছোঁ দিয়ক আৰু চাওক বহুত মানুহ সোমাই আছে আৰু আহিব আছে আৰু থিয়েটাৰ আৰম্ভ হ'ব 7 বজাৰ পৰা এতিয়া 6:30 মান বাজিছে আৰু আধা ঘণ্টামান আছেই আৰু এইফালে চাওক বহুত মানুহ আহিছে তো বন্ধুসকল এনেকৈ সময় হোৱাৰ লগে লগে পৰ্দাখন একেবাৰে খুলি দিলে আৰু এতিয়া আৰম্ভ হৈ গ'ল তো ভিডিঅ'টো শেষ পৰ্যন্তলৈকে চাই থাকিব আৰু এনজয় কৰক নিশ্চিতময় এই ৰক্তক্ষয়ী যুদ্ধত বিনা দ্বিধাই জিকিব আমাৰ দেশ স্কটলেণ্ড মোৰ স্বামী বীৰত্বৰ স্বৰ্ণদশীৰ হ'বই লাগিব নৰৱেৰ শত্ৰু সেনা আৰু স্কটলেণ্ডৰ বিশ্বাস
আৰু এনেকৈ থিয়েটাৰ খতম হৈ গ'ল তো বন্ধুসকল চাই বহুত ভাল লাগিলে তো আপোনালোকে চাব বহুত ধুনীয়া লাগে চাই প্ৰস্তুতি বা থাকে বহুত ধুনীয়া গীত আছে তো চাব তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিলে তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' তো লগ পাম নেক্সট এটা ভিডিঅ'ত তো আজিলৈকে এইখিনি আছিলে তো বাই বাই